আজি এতিয়াহে ওলাইছোঁ দোকানৰ পৰা, কাৰণ ভাত খাব যাওঁ আৰু ভাত কটা খাম আৰু গুচি আহিম ভাবিছিলোঁ সেইটোৱে। কিন্তু জানেইতো মানুহে ভবামতে কাম নহয়, আৰু ঠিক তেনেকৈ মোৰো কিছুমান কথা ভাবোঁ, কিন্তু মোৰো কাম কৰিব নোৱাৰোঁ। তো যিমানখিনি সোনকালে ভাবিছিলোঁ সিমানখিনি সোনকালেতো আহিব নোৱাৰিম। আৰু এইখিনিতে ভাবিলোঁ যে দোকানৰ পৰা আহি ডাইৰেক্ট মাটিখিনিত যাওঁ, আৰু দাদাই বোলে কিবা কাম কৰিছিলে, তো তাতে কি মাটিত কাম কি হৈছে সেইটো চাওঁ বুলি ভাবিলোঁ। তো ডাইৰেক্টলি গৰুৱালি দি সোমাই কিনে তো গ'লোঁ মই মাটিখিনি চাবলৈ। কিন্তু ইয়াত দেখিলোঁ যে নাই, কাম 1% হোৱা নাই। তাৰপিছত ভাবিলোঁ আৰু সেনেকৈতো থাকিলে কি হ'ব, তো এতিয়া যাওঁ ইয়াৰ পৰা যাই বুলি যে কওঁ। আৰু যে গৰুৱালি যে বুলি ক'লোঁ, এইটো যে ৰাস্তাটো দেখিছে এইটোৱে হৈছে গৰুৱালি। নাজানো আৰু নাম গৰুৱালি বুলি কৈছোঁ সেইকাৰণে। তো যাওঁ এতিয়া ঘৰলৈকে দেখা। আৰু ঘৰত আহি থাকোঁতে দেখিলোঁ যে চেলুনত আজি মানুহে নাই বোলে। তো এনেই বহি আছিলে গছৰ তলত। তো ভাবিলোঁ ময়ে চুলিখিনি কাটি যাওঁ, আৰু মই এনেই টাইম পোৱা নাই সেইকাৰণে। আৰু আজি টাইম পালোঁ, অৱশেষত টাইম পাই কিনে চুলিখিনি কাটি। আৰু ইফালে আঁতৰ ভিতৰকৈ আহিলোঁ ঘৰত আহি কিনে গা পা ধুলোঁ, গা পা ধুই উঠি তাৰপিছত চালোঁ দে ঘৰত কোনো নাই। এতিয়া মানে কি ভাত খাব লাগে, তাৰপিছত ভাত খাই যাম বুলি ভাবিলোঁ। তাৰপিছত মাজুদাও নাই, মাও নাই। তাৰপিছত ভাবিলোঁ নাই, ভাত কটা খাই দি কিনে তাৰপিছত যাব লাগে। ভাত বাঢ়ি থৈছে যিহেতু, তো ভাত কটা খাই সোনকালে ভাত কটা খাই কিনে মই ওলালোঁ আৰু দোকানলৈকে। আৰু এতিয়া যাব ওলাইছোঁ, আৰু এনেকৈ চাইকেলখন লৈ কিনে মই যাই আছোঁ এতিয়া দোকানলৈকে। তো চাওঁ দোকানত লগ পাইছোঁ আপোনালোকক, কি পৰিস্থিতি হৈ আছে, দাদা আছেনে নাই। তো দেখা যাওক দোকানত যাই কিনে লগ। ঘৰত যাওঁতে দি গৈছিলোঁ দাদাই আছিল দোকানত, আৰু আহি চাওঁ দোকান বন্ধ আছে। এতিয়া দোকান খুলিলোঁ, দাদাক থৈ গৈছিলোঁ, কিন্তু ঘৰত মানুহে নাই। আৰু খাই আছোঁ তামোল। তো ভাত তাত খাই আহিলোঁ। আজিলৈকে ইমানে, লগ পাইছোঁ নে এইটো লগত। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চলো বাই।